নমস্কাৰ জনাইছো আৰু মোৰ এটা অন্য ভিডিঅ'লৈ মই স্বাগতম জনাইছো। এই গৰম কেৰাহীটোত মই এচামুচ পাঁচফোৰণ দি ললো। তাৰ পিছত এটা শুকান জলকীয়া দিছো, তেজপাত দিলো, তাৰ পিছত দিছো আৰু এয়া এটা জিৰা দিছো, এচামুচ সৰিয়হ দিছো। ৰেচিপি বনাম, ভিডিঅ'টো সকলোকে চাই থাকিব। তাৰপিছত ইয়াতে দি দিছো মই এই গোটা মুখি। ইয়াত মই প্ৰয়োজন মতে নিমখ দি দিছোঁ আৰু দিছোঁ হালধি। ভাজিব তাৰপিছত এইখিনি অকণমান ভজাৰ পিছত ইয়াতে দি দিছোঁ মই গৰম পানী। দিছোঁ ইয়াতে সৰিয়হৰ তেলটো অলপ সৰহ পৰিমাণে দিব লাগিব। আৰু ইয়াতে মানে কি এড কৰোঁ আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকিব। চাওকচোন কিনে ধুনীয়াকৈ উতলি আছে। এতিয়া ইয়াতে মই এড কৰিম এয়া কচু শাকখিনি। মাঘ ফাগুন আৰু চ'ত মাহত কচু শাক খুবেই সোৱাদ লাগে, কাৰণ ইয়াৰ নতুন নতুন পখালিবিলাক নিয়ৰত ওলাই আহে আৰু এইখিনি ইচ্ছা কৰিলে কাটিও ল'ব পাৰে, মই কাটি লোৱা নাই। কচু শাকখিনি সিজি গেলি যাবলৈ মই ঢাকনি দি দিছোঁ। কচু শাকখিনি সিজিছে আৰু মুগৰ দাইলবিলাকো সিজিছে, কিন্তু গোটেই আছে, একেবাৰে আলু হৈ যাব নালাগে। তাৰপাছত ইয়াতে মই এড কৰিম এয়া কৰ্দৈটেঙা আৰু পাৰিলে গুটিবিলাক ওলাই ল'ব কৰ্দৈ আৰু এনেকৈ এতিয়া ইয়াত মই দি দিছোঁ কেঁচা জলকীয়া, তাৰপিছত অকণমান আদা দি দিছোঁ। আমাৰ আঞ্জাখন হ'লে প্ৰায় এয়া চাওক এনেকুৱা আলু হৈ গৈছে, মুগবিলাক এনেকুৱা আলু হৈ গৈছে। আৰু এইখিনিতে আপোনালোকক কওঁ, যদি মোৰ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, লগত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আমি এতিয়া ইয়াত দুটা মান ধনিয়াৰ পাত দিছোঁ। তাৰপিছত মই ঢাকনি মাৰি দিম।